নমস্কাৰ, সুপ্ৰভাত। 1974 চনৰ 7 জুন তাৰিখে ভাৰতবৰ্ষৰ টেনিছ খেলুৱৈ মহেশ ভূপতিৰ জন্ম হয়। তাৰোপৰি 1975 চনৰ আজিৰ দিনটোতে মুম্বাইত ভাৰতবৰ্ষৰ চিনেমা প্ৰযোজক বা প্ৰযোজিকা একতা কাপুৰৰো জন্ম হয়। তাৰোপৰি 1963 চনৰ 7 জুন দিনটোতে সেই সময়ৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত নিৰ্মাণ কৰা প্ৰথমখন দলং অৰ্থাৎ শৰাইঘাট দলং আনুষ্ঠানিকভাৱে যাত্ৰীৰ বাবে মুকলি কৰিছিল। আৰু এই শৰাইঘাট দলং হৈছে অসমৰ গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মিত প্ৰথমখন ৰেল আৰু পথযুক্ত দলং। তাৰোপৰি 1972 চনৰ আজিৰ দিনটোতে অসম বিধানসভাৰ অধিৱেশনত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰ কৰাৰ চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হয়। তাৰোপৰি 1975 চনৰ আজিৰ দিনটোতে প্ৰথম বিশ্বকাপ ক্ৰিকেট ইংলণ্ডত অনুষ্ঠিত হৈছিল। প্ৰথম বিশ্বকাপ ক্ৰিকেট 7 জুনৰ পৰা 21 জুনলৈ ইংলেণ্ডত অনুষ্ঠিত হৈছিল। তাৰোপৰি 1979 চনৰ আজিৰ দিনটোতে ভাৰতবৰ্ষৰ নিজা প্ৰযুক্তিৰে নিৰ্মিত দ্বিতীয় উপগ্ৰহ ভাস্কৰ-1 ৰাছিয়াৰ চিয়েৰ্ছ লেকৰ পৰা উৎক্ষেপণ কৰা হয়। খাদ্য নিৰাপত্তাৰ অৰিহণা বা অৱদান, সুৰক্ষিত খাদ্যৰ ভোজন বা অৱদান, অৰ্থনৈতিক সমৃদ্ধি, কৃষি, বহনক্ষম উন্নয়ন আদিৰ প্ৰতি মনোযোগ প্ৰদানৰ বাবে আৰু খাদ্যজনিত ক্ষতি বা অপকাৰ ৰোধ বা খাদ্যজনিত ক্ষতি ব্যৱস্থাপনাৰ প্ৰতি জনসাধাৰণক সজাগ কৰাৰ উদ্দেশ্যেৰে প্ৰতি বছৰে 7 জুন তাৰিখে সমগ্ৰ বিশ্বই বিশ্ব খাদ্য নিৰাপত্তা দিৱস উদযাপন কৰে। খাদ্যজনিত ৰোগ এক গোলকীয় সমস্যা আৰু এই গোলকীয় সমস্যাই প্ৰত্যেকগৰাকী ব্যক্তিকে অনিষ্ট সাধন কৰে আৰু সেয়ে 2018 চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই প্ৰতি বছৰে 7 জুন তাৰিখটো বিশ্ব খাদ্য নিৰাপত্তা দিৱস হিচাপে উদযাপন কৰাৰ কথা ৰাজহুৱাভাৱে ঘোষণা কৰে। 2021 বৰ্ষৰ বিশ্ব খাদ্য নিৰাপত্তা দিৱসৰ মূল বিষয়বস্তু বা থিমটো হৈছে কাইলৈ সুস্থ বা নিৰোগৰ বাবে সুৰক্ষিত ভোজন আজি, অৰ্থাৎ ছেভ ফুড টুডে ফৰ এ হেল্ডি টুমৰো। এইটোৱে হৈছে 2021 বৰ্ষৰ বিশ্ব খাদ্য নিৰাপত্তাৰ মূল বিষয়বস্তু বা থিম।